নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলো ভালে কুশলে আছা। আজি মই তোমালোকৰ বাবে এটা নতুন বিষয় লৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো। আশা কৰিছো তোমালোক সকলো এই ভিডিঅটো এবাৰ চাবা। আজি মই প্ৰস্তুত কৰা ভিডিঅটোৰ বিষয় হৈছে ভাল ইংৰাজী হাতৰ আখৰ লিখাৰ কৌশল। ভাল ইংৰাজী হাতৰ আখৰ লিখিবলৈ হলে আমি প্ৰথমতে ইংৰাজী বৰ্ণমালা অৰ্থাৎ এলফাবেটসমূহ আমি শুদ্ধকৈ জানিব লাগিব। লগতে ইংৰাজী বৰ্ণমালাসমূহ জানাৰ লগতে আমি কাৰ্চিভত অৰ্থাৎ হাতে লিখা কেনেদৰে সুন্দৰকৈ লিখিব পাৰো তাৰ বিষয়েও আমি জানিব লাগিব। কাৰ্চিভ মানেনো কি আচলতে? কাৰ্চিভ মানে কি? কাৰ্চিভ মানে হ'ল এটা সুন্দৰ হাতে লিখা কৌশল, যাৰ সহায়ত কিছুমান চিহ্নক একেলগে সংযোগ কৰি মিখন আৰু অবিৰতভাৱে আগবঢ়াই নিয়া এটা প্ৰক্ৰিয়া। সাধাৰণতে ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে হাতৰ আখৰসমূহ খৰকৈ লিখা। তোমালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছা এখন সুন্দৰ হাতে লিখা আখৰৰ ছবি। কাৰ্চিভ আখৰসমূহ আমি কেনেধৰণে লিখিম, আমি লিখাৰ আগতে তাৰ কেইটামান নিয়মৰ বিষয়ে আমি জানি লওঁ আহা। যদি তুমি বাওঁ হাতেৰে লিখা, যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে বাওঁ হাতেৰে লিখে, তেতিয়া তোমালোকে স্ক্ৰীনত এখন বগা ৰঙৰ ফটো মন কৰিছা। তাত কেনেধৰণে বাওঁ হাতেৰে লিখিব পাৰি এখন ফটো দিয়া হৈছে। প্ৰথমতে ছবিত দেখাৰ দৰে তোমাৰ বহীখন বা কাগজখন ল'ব লাগিব। দুইখন হাতৰ ভৰ তোমালোকে ডেস্কখনত ৰাখি সোঁ হাতখনেৰে তোমাৰ লিখিবলৈ সুবিধা হোৱাকৈ বহীখন বা কাগজখন লৰচৰ কৰিব লাগিব। তাৰ পাছত যেতিয়া লিখিবা তেতিয়া তোমাৰ পেঞ্চিলডাল তোমাৰ বাওঁ হাতৰ কিলাকটিৰ ফালে পোন কৰি ল'ব লাগিব। তোমালোকে নিশ্চয় গম পাইছা বাওঁ হাতেৰে লিখা ল'ৰা ছোৱালীৰ বাবে এইটো এটা নিয়ম। লগতে পেঞ্চিলডাল তোমাৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ মাজত ল'ব লাগিব। ইয়াতে এটা মন কৰিবলগীয়া কথা হ'ল তৰ্জনী আঙুলিটো পেঞ্চিলডালৰ ওপৰত ৰাখিব লাগিব। লিখা সময়ত পেঞ্চিলডালত হেঁচা প্ৰয়োগ কৰিব নালাগিব। তাত তৰ্জনী আঙুলিটোৱে পেঞ্চিলডালৰ ওপৰ ফালে আছে আৰু বুঢ়া আৰু মধ্যমা আঙুলিৰ মাজত কলমটো ৰখাই লৈ লিখাৰ অভ্যাস কৰা দেখা পাইছা। ঠিক তেনেদৰে যদি তুমি সোঁ হাতেৰে লিখা, সোঁ হাতেৰে লিখিলেও ঠিক একেধৰণে ছবিত দেখাৰ দৰে আমি কাগজ বা বহীখন ল'ব লাগে। প্ৰথমে ছবিত দেখাৰ দৰে তোমাৰ বহীখন ল'বা, দুয়োখন হাতৰ ভৰ ডেস্কত ৰাখিবা আৰু বাওঁ হাতখনেৰে তোমাৰ লিখিবলৈ সুবিধা হোৱাকৈ বহীখন লৰচৰ কৰিবা। যেতিয়া লিখিবা তেতিয়া তোমাৰ পেঞ্চিলডাল তোমাৰ সোঁ হাতৰ কিলাকুটিৰ ফালে পোন কৰি ল'ব লাগে। ঠিক বাওঁ হাতেৰে লিখাৰ দৰেই সোঁ হাতৰ অন্য আৰু এটা নিয়ম হৈছে পেঞ্চিলডাল বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ মাজত ল'ব লাগে। তৰ্জনী আঙুলিটো সদায় কলমটোৰ ওপৰ ফালে ল'ব লাগে। নিশ্চয় তোমালোকে ছবিখনত দেখিবলৈ পাইছা। লিখা সময়ত পেঞ্চিলডালত হেঁচা প্ৰয়োগ কৰিব নালাগে। যদি আমি লিখা সময়ত পেঞ্চিলডালত বেছি জোৰকৈ হেঁচা প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আখৰবোৰ দেখিবলৈ ভাল নহ'ব আৰু শুদ্ধ নহ'ব। আহাচোন এই নিয়মকেইটা জনাৰ পাছত আমি জানি লওঁ ইংৰাজী কেপিটেল আৰু স্মল লেটাৰ কাৰ্চিভত এবাৰ মনত পেলাই লওঁ বা জানি লওঁ। কেপিটেল লেটাৰসমূহ তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। প্ৰথম লাইনত আছে প্ৰিণ্টেড কেপিটেল লেটাৰ, তাৰ তলতে আছে কাৰ্চিভত। তোমালোকে ইয়াত হয়তো এই কাৰ্চিভৰ কেপিটেল লেটাৰ আখৰখিনি দেখি চাগে ভাবিছা আমিতো এনেধৰণৰ আখৰ আগতে দেখা নাই। এই পদ্ধতিটো ইয়াত যিটো পদ্ধতিত কাৰ্চিভ লেটাৰসমূহ লিখা হৈছে এই পদ্ধতিটো কোৱা হয় পালমাৰ্ছ মেথড। অৰ্থাৎ পালমাৰ নামৰ এজন ভাষাবিদে এই পদ্ধতিটো উদ্ভাৱন কৰিছিল আৰু গোটেই পৃথিৱীৰ ব্যাপী এই আখৰটোৰ খুব জনপ্ৰিয়তা আছে। বিশেষকৈ আমেৰিকাত এনেধৰণে এই পালমাৰ মেথড প্ৰয়োগ কৰিয়ে কাৰ্চিভ লেটাৰসমূহ লিখা হয়। আমি স্ক্ৰীনত দেখিবলৈ পাইছোঁ এতিয়া কেপিটেল লেটাৰ। আমি এইবাৰ চাম স্মল লেটাৰ। স্মল লেটাৰখিনি তোমালোকে দেখিছা। প্ৰথমতে আছে প্ৰিণ্টেড স্মল লেটাৰ, তাৰ ঠিক তলতে আছে পালমাৰ্ছ মেথডৰ কাৰ্চিভ লেটাৰ।
তোমালোকে নিশ্চয় জানাই তথাপিও আমি ভাল ইংৰাজী হাতৰ আখৰ লিখাৰ কৌশললৈ আগবাঢ়ি যোৱাৰ আগতে তোমালোকৰ সুবিধাৰ বাবে এবাৰ পুনৰ মনত পেলাই দিছো ইয়াৰ পাছত কাৰ্চিভ ৰাইটিং অৰ্থাৎ হাতে লিখা আখৰসমূহ লিখাৰ 4টা প্ৰধান নিয়ম আছে ইংৰাজীত কোৱা হয় যাক বেসিক ষ্ট্ৰোক স্ক্ৰীনত নিশ্চয় প্ৰত্যক্ষ কৰিছা there are 4 basic strokes these are given below অৰ্থাৎ তলত 4টা কাৰ্চিভ ৰাইটিংৰ প্ৰাথমিক নিয়ম দিয়া হৈছে তাৰে প্ৰথমটো হৈছে আন্ডাৰ কাৰ্ভ আৰু দ্বিতীয়টো হৈছে ডাউন কাৰ্ভ তৃতীয়টো হৈছে ওভাৰ কাৰ্ভ আৰু 4 নম্বৰটো হৈছে স্লান্ট এতিয়া আমি জানিব বিচাৰিছো আন্ডাৰ কাৰ্ভ মানেনো কি তোমালোকে নিশ্চয় চিত্ৰটোত মন কৰিছা আন্ডাৰ কাৰ্ভৰ চিত্ৰটো মন কৰিছা চিত্ৰটোত আজডালৰ ঠিক কাষতে এডাল কাঁড় চিনেৰে তোমালোকক দেখুৱাই দিয়া হৈছে প্ৰকৃততে আন্ডাৰ কাৰ্ভডালনো কি আন্ডাৰ কাৰ্ভ সদায় বাওঁ হাতৰ তলৰ পৰা সোঁ হাতে ওপৰলৈ যায় তোমালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছা আহাচোন আমি ইয়াৰ কিছুমান উদাহৰণ চাওঁ উদাহৰণ হৈছে আন্ডাৰ কাৰ্ভ ষ্ট্ৰোকস এট দ্য বিগিনিং অফ দিছ লোৱাৰ কেছ লেটাৰ অৰ্থাৎ স্মল লেটাৰত কেনেধৰণে আন্ডাৰ কাৰ্ভ আমি ব্যৱহাৰ কৰিব লাগে আমবোৰ আখৰ লিখিবলৈ আন্ডাৰ কাৰ্ভ আমি ব্যৱহাৰ কৰোঁ তাৰে কিছুমান উদাহৰণ আমি তোমালোকক স্ক্ৰীনত প্ৰত্যক্ষ কৰাইছো প্ৰথমতে আছে বি নিশ্চয় দেখিছা তাত আন্ডাৰ কাৰ্ভডাল কেনেধৰণে ব্যৱহাৰ হৈছে তাৰ পিছত আছে ই তাতো দেখিবলৈ পাইছা তাৰ পাছত আছে আই তাতো দেখিবলৈ পাইছা তাৰ পিছত আছে এল তাৰ পাছত আছে জে আৰু তাৰ পাছত আছে এস ঠিক একেধৰণে আপাৰ কেছ লেটাৰ অৰ্থাৎ কেপিটেল লেটাৰসমূহ প্ৰথমতে তোমালোকে দেখিবলৈ পাইছা বি তাৰ পিছত দেখিবলৈ পাইছা জি তাৰ পিছত দেখিবলৈ পাইছা এল তাৰ পিছত দেখিবলৈ পাইছা পি তাৰ পিছত আৰ আৰু শেষত আকৌ এবাৰ বি টু নম্বৰ লাইনটো দিয়া আছে তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা ৰাইট আন্ডাৰ কাৰ্ভ ষ্ট্ৰোকস বিগিন এট দ্য ডট ব্যৱহাৰ কৰি আমি আন্ডাৰ কাৰ্ভ ব্যৱহাৰ হোৱা লেটাৰবোৰৰ বিষয়ে ইয়াত তোমালোকক প্ৰেক্টিছ কৰিবলৈ দিছে তোমালোকে নিশ্চয় প্ৰেক্টিছ কৰিবা বুলি আশা ৰাখিলো আশা কৰিছো ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হৈছা ইয়াৰ পাছৰ নিয়ম কিটা আমি অহা ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াম ধন্যবাদ